মৰ্নিং এণ্ড ৱেলকাম বেক টু মন যায় বহুত দিনৰ মূৰত আকৌ এবাৰ আহিলোঁ ভিডিঅ' বনাবলৈ প্ৰায় এসপ্তাহ হ'ল ভিডিঅ' দিয়া নাছিলোঁ কি কাৰণ আছিল গোটেইখিনি কৈ আছোঁ প্লিজ ভিডিঅ'টো আগলৈ চাই থাকক আৰু আজি আমি যাই আছোঁ এটা বেলেগ ঠাই মানে এটা তাজমহল অসমত তাজমহল তাজমহল চাবলৈ যাই আছোঁ ধুনীয়াকৈ আৰু চুলি তুলি বেয়া হৈ গৈছে চাগে হেলমেট পিন্ধি আহিছিল না অলপ দূৰ আছে আমাৰ পৰা প্ৰায় 50-60 কিলোমিটাৰ হ'ব তো সেইফালে যাই আছোঁ ধুনীয়া বাইক চাইক লৈ আছোঁ পিছফালে মুন্না আছে দেখা পাইছে সিও ষ্টাৰ্ট কৰিছে ভিডিঅ' আমি মদন কামদেৱ দেখাইছিলোঁ যে গাইছ মদন কামদেৱৰ ওচৰত আছোঁ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া চাব পাৰে সেইফালে মদন কামদেৱ আছে তো ইয়াত আমি বেছি দেৰি নকৰোঁ ইয়াৰ পৰা সোনকালে যাওঁ আমি আহিছোঁ ভিতৰৰ ৰাস্তাৰে মদন কামদেৱ হয় ইফালে আমি চাংচাৰি পাম চাংচাৰিৰ পৰা জালুকবাৰীৰ পৰা আমি য'ত যাব আহিছোঁ ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি হেলমেট দে যৌ দেৰি হৈছে উঠ বাইক উঠ দেৰি হৈছে হেলমেটটো পিন্ধি লোৱা হেলমেট हेलमेट इज मोस्ट इम्पोर्टेंट हेलमेट मोस्ट इम्पोर्टेंट नहीं तो फाइन देना पड़ेगा 1000 रुपया हमारे पास है ही नहीं 100 रुपया लेकर आएंगे तो गाइस আমি ওলালো আৰু তাজমহল চাবলৈ গৈ আছোঁ আপোনালোকে উঠাই দেখক বলক আমি ইয়াৰ পৰা যাওঁ এতিয়া सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर দেখতে পেলাব নাকি না কিবা হৈছিল নাই তো গাইস ইয়াত বহুত ট্ৰেফিক জাম আপোনালোকৰ কাৰণে এইফালে যাবলৈ বহুত গৰম এইফালে ৰ'দত খাই কৰিছে এই দাদাটো কৰি আছে मिनी ताजमहल को देखो ना मिनी ताजमहल ताजमहल देखाইছে ৰ'দত গুৱাহাটী জামত মানে একদম অৱস্থা বেয়া আমাৰ অলপ কিবা কৈ দিয়া তোমাক পালো ইয়াত তাজমহল পালো ভালদৰে আহি পালা হয় বহুত ভাল পৰিৱেশটো যে তোমালোকে ভালকৈ চোৱা আৰু লাগিলে বেছি মানুহকো দেখুওৱা যে কেনেকুৱা চাই কিনে মানুহ ভাল পাব নে নাপায় মানুহে ভাল লগাকৈ বনাইছে এইটো যিহেতু মিনি তাজমহল বুলি কয় এইটো তোমালোকে ভিডিঅ'টো যিহেতু তোমালোকৰ চেনেলৰ জৰিয়তে চবকে দেখুওৱা ভাল লাগিব চবে তোমালোক আশা কৰোঁ ছাবস্ক্ৰাইব আৰু তোমালোকৰ লাইক যাতে আহে তোমালোকৰ থেংক ইউ বহুত ধন্যবাদ আমাৰ লগটোলৈ এতিয়া বলক আমি যাওঁ ভিতৰৰ পিনে কি কিনো আছে চাওঁ বাকী তাজমহল চাবই পাৰে এইটো ইফালে মানুহ আছে ফাইনেলি আহি পালোঁ তাজমহল বহুত ৰ'দ চাওঁ এতিয়া অলপ ভিতৰৰ পিনে যাওঁ কিনো আছে তো ইয়াত অলপ বহিছোঁ যিহে ৰ'দ আৰু চাব পাৰে তলফালে ধুনীয়া টাইলছ আছে এইফালে এইটো দৰগাহ এইটো হ'ল দৰগাহ এইটো মানে এইটো কবৰ আৰু ইয়াৰ ভিতৰত আছে এইটো মানে এইটো দৰগাহ কোনো ধৰণৰ বেলেগ বস্তু নহয় এইটো তাজমহল আকৃতিত বনাইছে আৰু যেনেকৈ কি আছিল চাহজাহানে মমতাজৰ স্মৃতিত বনাইছিল মানে এইটো প্ৰেমৰ স্মৃতিত এইটো তেওঁ যিয়ে বনাইছে এইটো নাম কি আছিল জাকিৰ হুছেইন মিষ্টাৰ জাকিৰ হুছেইন ডক্টৰ জাকিৰ হুছেইন তেওঁ এইটো মাক দেউতাকৰ এইটো সমাধিস্থল মানে দৰগাহ এই দুটা থোৱা আছে ইয়াত আপোনাৰ পিছফালে দেখিব পাইছে ভিডিঅ'ত তো এইটো কাৰণে এইটো বনাই দিছে আৰু এইটো আমাৰ তাত বনোৱা কথা হৈছিল তাতে মানে কিবা অলপ গণ্ডগোল হ'ল বা ৰাইজৰ মানুহ এনেকৈ কিবা হ'ল আৰু হোৱাৰ কাৰণে ইয়াত বনাই দিলে আৰু সেইটো কাৰণে আজি আমি ইমান দূৰৰ পৰা ইয়াত আহিব লগা হৈছে কি চাই বুজিছা তই অলপ ৰেষ্ট লৈছোঁ ৰেষ্ট মানে শুই দিওঁ নাই কি অঁ ভাল লাগিছে মই শুই থকা দেখি কেনেকৈ মোৰ পিনে আহি আছে
ইউটিউব উঠাই দিম আৰু ইউটিউব উঠাই দিম একো নাই মোৰ যি কি আমাৰ সৰু লাগে তুমি মাৰছো কি গাঁও তাজমহলৰ পৰা ইয়াত কিবা লিখা আছে আকৌ যাওঁতে নপঢ়িলে নহয় কোন হজৰত মুৰ্তজা আলী চাহ চফি এই দৰগাহ শ্বৰীফ আৰু যিমান জোচ আহিছিলোঁ সিমান জোচ নাই ৰ'দে জোচ চোচ কৰি শেষ কৰি দিছে চাওক ৰ'দৰ কাৰণে একদম মানে কিবা হৈ গৈছে তো এতিয়া ইয়াৰ পৰা ওলাই কেনে যাম ঘৰত মানে অলপ কিবা খাম খাই কেনে যাম ঘৰত আৰু এই সিফালে ইনষ্টাইলিছ বনাইছে চাওক দেখা নাপায় আৰু সোনকালে ইয়াৰ পৰা যাওঁ যিহে ৰ'দ দিছে মোক থাকিব একদম মানে কিবা হৈ গৈছে পুৰি দিছে পুৰা তাতে হেলমেটে চুলি তুলি কিবা খুজাই অৱস্থা বেয়া হৈ গৈছে মানে যাবি নাই এতিয়া তো ওলালো ইয়াৰ পৰা ৰাইড ষ্টাৰ্ট হ'ল আৰু বলক উঠি লৈছে মোক খোজকাঢ়ি পাহাৰ বগাই খোজকাঢ়ি ভৰি বিষাই গৈছে মোৰ সঁচাই কিমান উঠছো বাপৰে বাপ মোৰ কাৰণে নেকি বাপৰে বাপ সি বাইকত আহিছে আৰু মোক খোজকাঢ়ি লৈছে চাওক কিমান খোজকাঢ়ি আহিছো মই মই আমাৰ এইটো এইখনক ধন্যবাদ দিলোঁ কাৰণ একো প্ৰব্লেম নোহোৱাকৈ এইখনে আমাক লৈ আহিল ইমান দূৰৰ পৰা 125cc কিন্তু কোনো প্ৰব্লেম নোহোৱাকৈ আমাক লৈ আহিছে BS4 গাড়ী ছুপাৰ স্প্লেণ্ডাৰ BS6 মই মানে এই আঠডাল এফালে থকা বুলি ভাবিছিলোঁ বাকী যি নহওক ধুনীয়াকৈ আমাক লৈ আহিল একো প্ৰব্লেম নোহোৱাকৈ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল ইমানখিনিয়ে কেনেকুৱা লাগিল কমেণ্ট কৰিব লাইক কৰিব এটা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব তো লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ এইখিনিয়ে আছিল